নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল। আপোনালোকে চাই আছে DX ফিটনেছ আছাম। বহুত দিনৰ পৰা আচলতে মোক কমেণ্টত কৈ আছিল যে গোলা প্ৰভাছাৰৰ এটা ইণ্টাৰভিউ লাগে। আচলতে আপোনাৰ ডিমাণ্ডত মই আজি বকত আহি উপস্থিত হৈছোঁ। ছাৰক লগ পালোঁ। ছাৰ অত্যন্ত ব্যস্ত, তাৰ মাজতো আমাক ইমানখিনি টাইম দিয়াৰ বাবে প্ৰথমতে ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। ছাৰৰ বিষয়ে আজি বহুতো কথা আমি নজনা কথা আজি জানিবৰ কাৰণে ট্ৰাই কৰিম। তেখেতৰ বডি বিল্ডিং জাৰ্ণি আৰু লগতে তেখেতে কেনেকুৱা প্ৰব্লেম ফেচ কৰিছিল, তাৰ উপৰিও তেখেতে বৰ্তমান ফিল্মৰ লগতো জড়িত হৈ আছে। চ' এই গোটেইখিনি বস্তু আজি আমি ছাৰৰ মুখৰ পৰা জনাৰ কাৰণে ট্ৰাই কৰিম। লগতে আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট টিপছ ছাৰৰ মুখৰ পৰা আমি জনাৰ কাৰণে ট্ৰাই কৰিম। তো চাই দিব ভিডিঅ'টো আগলৈকে। চ' প্ৰথমতে ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ চেনেলত অহাৰ বাবে। বহুত বহুত ধন্যবাদ। চ' প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ বডি বিল্ডিং জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল? প্ৰথমতে মই DX ফিটনেছক বেষ্ট উইচেছ জনাইছোঁ। ফাৰ্ষ্ট টাইম এটা ফিটনেছ চেনেল, ইউটিউব চেনেল আমাৰ অসমত লৈ অহাৰ কাৰণে। আৰু ফাৰ্ষ্ট মই ঠিক আছে প্ৰথম প্ৰশ্নটোৰে উত্তৰ দিওঁ। আচলতে বডি বিল্ডিং জাৰ্ণি ক'ব গ'লে মই সৰুৰ পৰা এক্সাৰচাইজ কৰিছিলোঁ। আৰু এইটো এটা আচলতে কি হয়, বডি বিল্ডিংটো আমাৰ বেষ্ট মানে এক্সপ্লেনেশ্যন অসমীয়াত দিয়া আছে, শৰীৰ চৰ্চা। বডি বিল্ডিং সকলোৱে কৰে। বডি বিল্ডিং কোনো এজন মানুহ নকৰা মানুহ নাই, সেইকাৰণে বডি বিল্ডিং কয়। বডি বিল্ডিং ইজ দ্য মাদাৰ অফ অল দ্য গেমছ এনেকৈ কয়। চ' মই ময়ো আগৰ পৰাই এক্সাৰচাইজ কৰি আছিলোঁ। মই আচলতে প্ৰথমতে মাৰ্চেল আৰ্ট কৰিছিলোঁ। তাৰপিছত মেট্ৰিকৰ পিছত মই মানে সকলোৱে কৈ আছিল মোৰ ফিটনেছটো বেয়া, বডি শ্বেপটো মানে বহুতেই বেয়া দেখাৰ কাৰণে। মই ভাবিলোঁ ইমান বডি শ্বেপ বেয়া। আমাৰ স্কুলৰে আমাৰ এজন শিক্ষাগুৰু আছে, তেওঁ ছাৰ জিতেন কলিতা, তেওঁ মিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি হয়। চ' তেওঁৰ তাতে মই গ'লোঁ, যাই পেলাই ক'লোঁ ছাৰ ময়ো বডি বনাব লাগে। সি মানে কিমান চনৰ ঘটনা এইটো? মেবি 2001 এনেকুৱা হ'ব, 2001 এনেকুৱা হ'ব। তাৰপিছত ছাৰে ক'ল ঠিক আছে আহিলেই হ'ল। তেতিয়া মই সেনেকৈ বডি বিল্ডিং কৰা আৰম্ভ কৰিলোঁ, তাতে ট্ৰেইন কৰা আৰম্ভ কৰিলোঁ। তেতিয়া আমাৰ কনচেপ্টবিলাক বহুত ভুল আছিল আৰু আমি বহুত এটা কি কয় আগৰ মেথডত মানে এক্সাৰচাইজবিলাক কৰা আছিল আমাৰ। তেতিয়া আমাৰ তাতে একো নাছিল তেনেকৈ, খালি বাৰ আৰু প্লেট। যিখিনি লগৰ ল'ৰা আমি এক্সাৰচাইজ কৰোঁ, আমাৰ এটা গ্ৰুপ আছিল। তো তেতিয়াৰ সময়ত মানে ঘটনা হ'ল কি, এনেকুৱা একেবাৰে ফাৰ্ষ্টত কোনেও নাহে আৰু একেবাৰে লাষ্টলৈকে কায়ো নাথাকে, ফটাফট গুচি যায়। তাৰ ফাৰ্ষ্টত আহিলে তাৰমানে কি হয়, এটা ৰুম আছে, এটা ৰুমৰ পৰা বাৰ প্লেট গোটেইখিনি উলিয়াব লাগে বাহিৰত। চ' সেইখিনি প্ৰথমতে যাই পেলাই সেইখিনি উলিয়াব লগা পৰে। সেইকাৰণে সিহঁতে একদম প্ৰথমতে কোনেও নাহে, অলপমান দেৰি ৰখি থাকে কোনোবা আহে নেকি। আৰু কিছুমানে আহি পেলাই দোকানৰ পৰা চাই থাকে কোনোবা আহি ওলাইছেনে নাই। ওলোৱা হোৱাৰ পিছত আহি পায়। তাৰপিছত শেষ হোৱাৰ আগতে বহুতে পলায় আৰু বস্তুখিনি সোমাব লাগে। যাতে সেনেকুৱা এটা দিন আমি পাৰ কৰিছোঁ। তো সেনেকৈ আস্তে মানে মোৰো মানে কি হ'ল, মই এক্সাৰচাইজত বহুত ইণ্টাৰেষ্ট আছিল আৰু এক্সাৰচাইজ কৰি আছোঁ বডিটো মানে সোনকালে ৰেছপণ্ড কৰা আৰম্ভ কৰিল। তেতিয়া ছাৰে ক'লে কি তই কম্পিটিশ্যন কৰা আৰম্ভ কৰ। মানে আপোনাৰ জেনেটিক্স আচলতে ভাল আছিল, যিটো বডি বিল্ডিং জেনেটিক্সটো বেলেগে কোৱাতে প্ৰথমতে যেতিয়া কৈছিল তেতিয়াতো মোৰ জেনেটিক্স একেবাৰে বেয়া। কিন্তু নাজানো, মই এক্সাৰচাইজ কৰাৰ লগে লগে মোৰ কিন্তু বহুত সোনকালে ৰেছপঞ্চ কৰা আৰম্ভ কৰিল। তাৰপিছত ছাৰে ক'ল কি তই কম্পিটিশ্যন কৰা আৰম্ভ কৰ। মই কৈছোঁ কম্পিটিশ্যনটো মইতো কৰি পোৱা নাই, যিবিলাক এই পজিং থাকে সেইবিলাকতো মই বিৰাট লাজ পাওঁ। কিমান বছৰ পিছত আপুনি জিম জইন কৰাৰ কিমান বছৰ পিছত? 2003, 2 বছৰ পিছত। তাৰপিছত আৰু কষ্টিউম পিন্ধি ষ্টেজত উঠা সেইটোতো মোৰ দ্বাৰা নহয়। আৰু আমি ভাবছিলোঁ কি, তেতিয়া মই বাইক এখন কিনিছিলোঁ RX100। তেতিয়া মোৰ মানে মেইন মানে ইণ্টেনশ্যন আছিল কি, হাতবিলাক অলপ ডাঙৰ হ'ব লাগে, বাইকখন চলালে ভাল দেখা। সেইটোৱে চবৰে আচলতে প্ৰথমতে উদ্দেশ্য এইটোৱে থাকে। এইটো মই লোৱাৰ বডিৰ পাৰ্ট এক্সাৰচাইজ কৰা নাছিলোঁ সেনেকুৱা। তো তাৰপিছত যেতিয়া ছাৰে ষ্টেজত নামাই দিল আৰু সিদিনা আৰু আমাৰ ইমান দিন বেয়া, 2003 ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল। তো তেতিয়া মানে কম্পিটিশ্যনবিলাক ভাগ কৰা আছিল, আছাম কুমাৰ, আছাম উদয়, আছাম শ্ৰী, আছাম কেশৰী এনেকৈ আছিল। তো মই খেলিব লাগে যায় আছাম উদয়ত, কাৰণ ফাৰ্ষ্ট টাইম যিহেতু কম্পিটিশ্যন কৰিম। কিন্তু আমাৰ যাওঁতে দেৰি হোৱাতে মই ডাইৰেক্ট একেবাৰে আছাম শ্ৰীত খেলিব লগা হ'ল। তো আছাম শ্ৰীত খেলাৰ পিছত তাতেতো গৰু হাৰা দিলোঁ। তাৰপিছত মই দেখা পালোঁ কি মানে থাইছবিলাক ডাঙৰ হ'লে কি ধুনীয়া দেখা পায় ষ্টেজত। তাৰপিছত বডি বিল্ডিংটো ইমান ধুনীয়া এটা আৰ্ট, মই সেইবাৰে গম পালোঁ। তাৰ আগত আপোনাৰ ইমান নলেজ নাছিল আৰু মই এনেই বডি বিল্ডিং যিবিলাক ফটো আমি দেখা পাওঁ বজাৰত সেইবিলাক ফটো দেখা পালে আচলতে মোৰ ভাল নালাগে। এই ইমান এনেকৈ আৰু বডি বনাই না, তো ভাল নালাগে। এনেই জাষ্ট চিনেমা হিৰোবিলাক যেনেকুৱা অলপ বাইচেপবিলাক ডাঙৰ হয়, সেনেকুৱা টাইপৰ বডি হ'লে ভাল লাগে আৰু। তো তেনেকুৱা হ'ল। তো তাতে দেখা পালোঁ ইমান ভাল এটা বডি বনালে, ইমান ধুনীয়া এটা আৰ্ট, পজিং কৰা যিটো ষ্টাইল সেইটো মানে ইমান ধুনীয়া এটা আৰ্ট। তাৰপিছৰ পৰা মোৰ মাথাত সোমাই গ'ল আৰু ময়ো ভাবিলোঁ ছাৰেতো আৰু একবাৰ অহাৰ পিছততো আৰু এৰি নিদিয়ে। তো
তো মোকতো আৰু ষ্টেজত লৈ আহিব, নেক্সট টাইমো লৈ আহিব। তো সেইকাৰণে মই এটা ষ্টেজত উঠাৰ কাৰণে, ষ্টেজত কম্পিটিশ্যন কৰাৰ কাৰণে যেনেকৈ ধৰণৰ ট্ৰেইনিং শ্বেডিউল ফ'ল' কৰিব লাগে তেনেকুৱা ধৰণৰ ট্ৰেইনিং শ্বেডিউল ফ'ল' কৰা আৰম্ভ কৰিলোঁ। মানে ছাৰে আপোনাক যিদৰে এডভাইচ দিছিল সেইমতে ফ'ল' কৰি গৈছিল আৰু ছাৰে যেনেকৈ এডভাইচ দিছিল সেনেকৈ ফ'ল' কৰি গ'লোঁ। তাৰপিছত আৰু নিজৰ বডিটোকো ষ্টাডি কৰা আৰম্ভ কৰিলোঁ। তেতিয়া আমাৰ কনচেপ্টবিলাক, ডায়েটৰ কনচেপ্টবিলাক বহুত বেলেগ আছিল। তো সেইবিলাকো অলপ নিজে নিজে কিতাপবিলাক পঢ়ি অলপ ষ্টাডি কৰা আৰম্ভ কৰিলোঁ। আৰু তেনেকৈ এতিয়ালৈকে কণ্টিনিউ কৰি যাই আছোঁ। তো ইয়াৰ মাজতে আৰু এটা জানিব খুজিম আপোনাৰ পৰা, ধৰক বকোখন সেই সময়ত ইমান এডভান্স হয়তো নাছিল, বডি বিল্ডিঙৰ কাৰণে ইমান সা সুবিধা আপুনি পোৱা নাছিল সেই সময়ত। তো ধৰক আমাৰ ভিউৱাৰ্ছখিনিও বহুত এনেকুৱা ঠাইৰ পৰা আছে, ধৰক বহুত ভিতৰুৱা ঠাইৰ পৰা আছে। চ' তেওঁলোকে কি ধৰণে আগবাঢ়িলে আচলতে আপোনাৰ যিটো এতিয়া ষ্টেজত, আপুনি যিটো ষ্টেজত আছে সেই ষ্টেজলৈ আহিব কি ধৰণে আগবাঢ়িব লাগিব? মই আগতে ক'লোৱে, আমাৰ জেগাত যিটো মানে জিম আছিল, জিম বুলি ক'ব নোৱাৰি আৰু জাষ্ট মানে ক্লাব টাইপ ক্লাবো নহয়, ছাৰে নিজে এক্সাৰচাইজ কৰাৰ কাৰণে বস্তু অলপ আনি থৈ দিছে। ছাৰ বহুতে ভাবেও যে আমাৰ ইমান সা সুবিধা নাই, আমি ইমান ওপৰলৈকে কেনেকৈ যাম। বহুত ভাল জিম, আজিকালি গ'ল্ড জিম আহি গ'ল গুৱাহাটীত, সেইবিলাকত কৰিলে আমি ভাল বডি বিল্ডাৰ হ'ব পাৰিম। এই কথাটো সঁচা নেকি? মানে মই সেইটোৱে মই পইণ্টটো ওলাব খুজিছোঁ। তো আমাৰ সেইখিনি সময়ত সেনেকৈ আমি এক্সাৰচাইজ কৰিলোঁ, কৰি পেলাই তেতিয়াৰ কনচেপ্টটো আৰু ইমান বেয়া আছিল। বহুতে কৈছিল এক্সাৰচাইজ কৰিলে কি হয়, বহুত মানুহজন ৰাফ হয়, বিহেভিয়াৰ বেয়া হয় বা খং উঠি থাকে, তাৰপিছত হাইটটো নাহে, তাৰ বহুতে কৈছিল বেবী নহয়, তেনেকুৱা ধৰণৰ বহুতবিলাক ৰুমাৰ্ছ স্প্ৰেড হৈ আছিল তেতিয়াই। মই যেতিয়া জিমত এডমিশ্যন লৈছিলোঁ, জিমত এতিয়াও ভাবে মই সেইবিলাকৰ ওপৰত ভিডিঅ' বনাইছোঁ সেইকাৰণে এতিয়াও ভাবে। তো তেতিয়া মই যেতিয়া জিমত যোৱা আৰম্ভ কৰিছোঁ তেতিয়া চবে মানে কয় এইবিলাক কৰি কি কৰিবি, ঘৰততো আৰু তামাম গালি, ঘৰত তাৰমানে এইবিলাক কথা ওলাবই নোৱাৰোঁ, বহুত গালি খাওঁ। তো তেনেকুৱা এটা পৰিস্থিতিৰ পৰা আমি এক্সাৰচাইজটো কণ্টিনিউ কৰি যাই আছোঁ। আৰু মোৰ এটা টাৰ্গেট আছিল কি যিবিলাক এনে মিছা অপবাদ মানে মানুহে ওলাই আছে, বা যিবিলাক ৰুমাৰ্ছ বা যিবিলাক এটা মিছকনচেপ্ট আছে মানুহৰ মগজত, সেইখিনি মানে মানুহৰ মগজৰ পৰা বাহিৰ কৰিব লাগে। আৰু সেইখিনি মই প্ৰুভ কৰাৰ কাৰণে আচলতে বহুতখিনি কষ্ট হ'ল যদিও মই এটলিষ্ট মই কিবা এটা পাৰ্চেণ্ট হয়তো মোৰ এতিয়া ভাৱ হয় যে মই এইখিনি প্ৰুভ কৰিছোঁ। এতিয়া আজি বহুত ল'ৰাও এক্সাৰচাইজ কৰে, ছোৱালীও এক্সাৰচাইজ কৰে, বয়স হোৱা মানুহখিনিও এক্সাৰচাইজ কৰে, ৰাতিপুৱা খোজ কাঢ়িব ওলায়। এইটো মই এটা ভাল লক্ষণ মই দেখা পাইছোঁ, আৰু সেইখিনি মোৰ বহুত ভাল লাগে। এতিয়া বহুত সচেতন হৈছে অসমৰ নাগৰিক হৈছে। আৰু তাৰপিছত যিখিনি এটা কথা ক'লা, বেয়া জেগাৰ পৰাও যায় এটা ভাল ষ্টেজ ল'ব পাৰে, এইটো মানে পচিবল, মন থাকিলেই হ'ল। আৰু এইটো চবচে বেষ্ট এক্সাম্পলটো ময়ে হ'ম যেন পাওঁ। ছাৰে বেষ্ট এক্সাম্পল এইটো। বহুতে ভাবে আমাৰ ইয়াত সুবিধা নাই, আমি কেনেকৈ কৰিম, আমাৰ ভাল ইকুইপমেণ্টছ নাই। ছাৰো জিমতো আহিলোঁ, ইমান তেনেকুৱা এডভান্স মেচিন এতিয়াতো বহুত আছে। যেতিয়া মই মিষ্টাৰ ইণ্ডিয়া হৈছিলোঁ 2017, তো মিষ্টাৰ ইণ্ডিয়াত হোৱাৰ মোৰ এটা বেলেগ এক্সপিৰিয়েঞ্চ আছে। যেতিয়া মিষ্টাৰ ইণ্ডিয়া হোৱাৰ সময়ত তাৰমানে কি হৈছিল, মই যিটো জিমত এক্সাৰচাইজ কৰিছিলোঁ সেইটো জিমৰ মালিকটো অলপ বেলেগ ধৰণৰ আছিল। সি মানে সোনকালে জিম বন্ধ কৰি দিয়ে, মানে কি কয় বেছি সময় মানে এক্সাৰচাইজ কৰিলেও খং উঠে তেনেকুৱা। তো মই তাৰমানে কি হ'ল, মই একবাৰ এক্সাৰচাইজ কৰিব গ'লোঁ 11টা-12টাত। আচলতে মই কি হয়, মানুহে যেতিয়া জিমত কম থাকে সেইখিনি সময়ত এক্সাৰচাইজ কৰি ভাল পাওঁ। ইনফেক্ট যিখিনি প্ৰফেচনেল আছে সেইখিনি চবেও সেনেকৈ এক্সাৰচাইজ কৰে বুলি মই ভাবোঁ, দেখাও পাওঁ। তো তেনেকৈ মানে সেই জিমটো মই যোৱাৰ লগে লগে বন্ধ কৰি দিলোঁ। বন্ধ কৰাৰ লগে লগে মোৰো অলপ চেণ্টিমেণ্টত লাগিল। তো তেতিয়া মই মিষ্টাৰ ইণ্ডিয়াৰ প্ৰিপাৰেশ্যন, মোৰ হাই টাইম প্ৰিপাৰেশ্যন। এইটো কিমান চনৰ ঘটনা? 2017। আৰু 2017ত মই আৰু এটা বেয়া জিম আছে, তাতে একফালে ভৰি দিলে একফালে ভৰি দিব জেগা নাই, তাৰমানে একফালে খৈ যায় আছে, একদম মানে বেয়া জৰাজীৰ্ণ অৱস্থা। বাৰটো মানে বেকা হৈ যায়। মামৰ 2017তে মিষ্টাৰ ইণ্ডিয়াও হৈছিল, 2017 আৰু সেইটো মিষ্টাৰ ইণ্ডিয়াৰ সময়তে সেইটো প্ৰিপাৰেশ্যন মই কমপ্লিট 2 মাহ সেই বেয়া জিমটোতে এক্সাৰচাইজ কৰিছোঁ, খালি বাৰ আৰু প্লেট। ছাৰক দেখি আজি বহুতে এইটো গম পাব যে আচলতে জিম এইবিলাক ভাল ইকুইপমেণ্টছ আছে নাই, এইবিলাক মেটাৰ নকৰে। যদি আপোনাৰ মনটো ঠিকে থাকে যে মই কৰিমেই, আচলতে মেটাৰ নকৰে। কাৰণ জিম হৈছে মেইনলি এইটো হৈছে ডেডিকেশ্যন, তাৰপিছত আৰু এটা বহুত ষ্ট্ৰিক্ট এটা ডিচিপ্লিন ফ'ল' কৰিব লাগে, লগতে ডায়েট মেইনটেইন কৰিব লাগে। সেইখিনি পাৰিলে যিকোনো জেগাৰ পৰা এজন ভাল ইণ্টাৰনেশ্যনেল চেম্পিয়ন। এতিয়া সেইটোৱে ডায়েটৰ ওপৰত কথা ক'লে এতিয়া ভাল বডি এটা বনাবৰ বাবে আমি ধৰক কিমান খৰচ হয়, ধৰক ডায়েটৰ পৰা আৰম্ভ কৰি যিসকলে এতিয়া বিগিনাৰ্ছে ষ্টাৰ্ট কৰিছে ধৰক, চ' এটা ভাল ষ্টেজলৈ আহিবলৈ কিমান টকা খৰচ কৰিব লাগিব ডেইলি বা মান্থলি? বিগিনাৰ্ছৰ আমাৰ প্ৰফেচনেলবিলাকৰ কথা অলপ বেলেগ। কাৰণ আমাৰ কম্পিটিশ্যনটো এটা বেলেগ লেভেলত, আমি কম্পিটিশ্যনৰ এটা ধান্দাত থাকোঁ, গতিকে আমাৰ খৰচাটো অলপ বেলেগ হয়। কিন্তু যিখিনি বিগিনাৰ্ছ, আৰু বহুতখিনি মানুহ এটা ৰং মানুহখিনিক মিছগাইড কৰে যে জিমত গ'লে বহুত টকা খৰচা হয়, জিমত গ'লে বহুত পইচা থাকিব লাগে, পইচা নাথাকিলে জিমত যাই লাভ নাই, তেনেকুৱা ধৰণৰ বহুত কথা ওলায়। আচলতে যিখিনি বিগিনাৰ্ছ সেইখিনিৰ কাৰণে একো খৰচা নাই, মই ক'ম একো খৰচা নাই।
কাৰণ এজন ল'ৰা 50 টকা এটা মিনিমাম খৰচা কৰে 50 টকা এটা বডিত লগালে হৈ যায় কাৰণ বিগিনাৰ্ছ প্ৰথম অৱস্থাতো ইমান ডাঙৰ কম্পিটিশ্যনত নাযায় বাৰু ডিষ্ট্ৰিক্ট লেভেলত যাবৰ কাৰণে লেভেলত যাব আৰু এনেকুৱাও হয় বহুতে মানে জাষ্ট বডিটো মেইনটেনেঞ্চ কৰাৰ কাৰণে আহে আৰু বডিটো মেইনটেনেঞ্চ কৰাৰ কাৰণে যদি আহে সি একো খৰচা কৰিব নালাগে আৰু বহুত ট্ৰেইনাৰে ছাপ্লিমেণ্ট দি দিয়ে কিবা দি দিয়ে এইবিলাক আচলতে ইমান ইম্পৰ্টেণ্ট নহয় ভাল এটা ডায়েট এটা লিষ্ট নিজে বনাই ল'ব পাৰে আজিকালি বহুত সুবিধা আছে গুগলছত চাব পাৰে ইউটিউবত চাব পাৰে ভাল এটা ডায়েট লিষ্ট নৰ্মেল ডায়েট লিষ্ট নৰ্মেল যিটো জেনেৰেল মানুহে আমি খাওঁ যিটো জেনেৰেল খাদ্য আমাৰ ঘৰত পোৱা যায় যেনেকুৱা ধৰণৰ আমাৰ শাক পাচলি এইবিলাক ঘৰতে পোৱা যায় চিকেনটো মানুহে বজাৰ কৰি লৈয়ে যায় ঘৰত তাৰ পৰা অলপমান সি খাব কণী খাব সেইখিনি খালে আৰু অলপ এক্সাৰচাইজ কৰিলে হৈ গ'ল অলপ এক্সাৰচাইজ কৰিল জিমত কৰিল বা অ'পেন ফিল্ডত ৱাক কৰিল সেইখিনি কৰিলে হৈ যায় বা ঘৰত যদি বাৰ প্লেট অলপ আছে সেইখিনি লৈ এক্সাৰচাইজ কৰিব পাৰে গতিকে একদম মিনিমাম এটা খৰচা এইখিনি খৰচাৰ কাৰণে কোনো মানুহে ভয় খাব নালাগে যদি বিগিনাৰ্ছ হয় তাৰতো আৰু কথাই বেলেগ বিগিনাৰ্ছে ইমান বডিত পইচা লগায়ো লাভ নাই কাৰণ যেতিয়া বডিটো ৰিছপন্স কৰি যায় তেতিয়াহে বডিটোত মানে বস্তু দিলে বডিটোৱে একচেপ্ট কৰে এনে অযথা ইমান এনেও দি লাভ নাই কাৰণ বহুতে কি কৰে বিগিনাৰ্ছে প্ৰথম অৱস্থাৰ পৰাই 20টা কণী খায় 25টা কণী খায় মানে জল্দি বডি বনাব এইটো আচলতে ভুল এইটো আৰু এটা বহুত ডাঙৰ কথা কি শ্বৰ্টকাট ৰাস্তা আমি ল'ব নালাগে আজিকালিৰ যিবিলাক আমাৰ কম্পিটিটাৰ আছে সেইবিলাকো বহুত শ্বৰ্টকাট ৰাস্তা বিচাৰে আৰু শ্বৰ্টকাট ৰাস্তাটো সদায় মানে হাৰ্মফুল হয় বহুত ক্ষতি কৰে প্লাছ আৰু বাজেটটো বহুত বেছি হৈ যায় মই এটা কথা সকলোৱে ক'ব খোজোঁ আপোনালোকে এজন জানা ট্ৰেইনাৰৰ তাতে এডভাইচ ল'ব আৰু শ্বৰ্টকাট ৰাস্তা বিচাৰিব নালাগে কাৰণ শ্বৰ্টকাট ৰাস্তা বিচৰা মানে শ্বৰ্টকাট ৰাস্তা আপুনি যেতিয়া বিচাৰি যাব যেতিয়া আপুনি ক'ব বোলে মোক 6 মাহত বডি লাগে মোক 1 বছৰত বডি লাগে মোক পটাহত বডি লাগে শ্বৰ্টকাটৰ কথা কৈছে নিশ্চয় বুজি পাইছে এতিয়া আমাৰ দৰ্শকখিনিয়ে বুজি পাইছে আৰু এইখিনি কোৱাৰ কাৰণে এইখিনি সি মানে এইখিনি যেতিয়া ক্ৰেজিনেছ দেখাব তেতিয়া এনেকুৱা বহুত মানে কি কয় বহুত এনেকুৱা মানুহ আছে যিয়ে এইখিনি মানে এইখিনিৰ সুবিধা ল'বৰ কাৰণে সিহঁতে ৰখি আছে আৰু এইখিনিৰ সুবিধাটো বহুত বেয়াকৈ লৈ ল'ব সিহঁতে মানে ভাল এমাউণ্ট এটা হয়তো তাৰ পৰা সি ওলাই ল'ব তেনেকুৱা ধৰণৰ সুবিধা লোৱাৰ কাৰণে বহুত এনেকুৱা ৰখি আছে গতিকে যিখিনি বিগিনাৰ্ছ থাকে বা যিখিনি প্ৰফেচনেলিও আগবাঢ়িব খোজে সিহঁতেও ইমান শ্বৰ্টকাট ৰাস্তা বিচাৰিব নালাগে গ্ৰেজুৱেলি যাওক বডিটো যেনেকৈ ৰেছপন্স কৰি যায় তেনেকৈ বডিটোক দি যাওক তেনেকৈ এটা গ্ৰেজুৱেল স্পীডত যাই থাকিলে টাইম লাগিবই অলপ টাইম লাগে কাৰণ বডিহে এইটো আৰু হিউমেন বডিহে এইটোতো কোনো মেচিন নহয় গতিকে অলপ টাইম লাগিব কিন্তু নিৰ্দিষ্ট এটা ভাল এটা সময়ত সি মানে এটা নিৰ্দিষ্ট জেগাত যাই পাবই আৰু তো এইটো হৈছিল আমাৰ ভিডিঅ'টোৰ আজি প্ৰথম ভাগ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব আৰু দ্বিতীয় ভাগত পৰৱৰ্তী সময়ত আৰু ছাৰৰ লগত আমি কথা পাতিম বহুতো নজনা কথা তেখেতে ৰিচেণ্টলি ইউৰোপতো গৈছিল সেই বিষয়ত আমিও জানিম লগতে তেখেতৰ ফিল্ম কেৰিয়াৰ বৰ্তমান যি তেওঁ অভিনয়ৰ লগত জড়িত আছে এই গোটেইবিলাক বস্তু আমি জানিম নেক্সট ভিডিঅ'ত তো চাই থাকিব DX Fitness Assam